আঘোণ আহিল, সোণোৱালী এতিয়া আঘোণৰ পথাৰ। বালিমাহী চৰাইৰ খিলখিলনি শেষ নহোঁতেই পথাৰখন সোণ হালধীয়া হ'ল। সোণালী পথাৰে মুকলি কৰিছে সপোনৰ বাট। পকা ধানৰ পথাৰত জোনভেৰীয়া কাছিৰ মাত। আচলতে কাতি মাহৰ মাজভাগৰ পৰাই পকা ধানৰ পথাৰত ব্যস্ত হৈ পৰে গাঁৱৰ জীয়ৰী বোৱাৰীসকল। আঘোণৰ পথাৰত লুকুৱাই থাকে চহা অসমীয়াৰ অলেখ সপোন। পকা ধানৰ পথাৰত এই ব্যস্ততা চৰাইদেউ জিলাৰ সাপেখাতী ১ নং কঠীয়াখুন্দা গাঁৱৰ। শাওনৰ বোকাত কপালৰ ঘাম মাটিত পেলাই সেউজীয়া কৰা পথাৰখন এতিয়া সোণবৰণীয়া। বতাহত হালি জালি থকা সোণগুটিৰ পথাৰত কাঁচিৰে মুঠি মুঠিকৈ ধান কাটিছে গাঁৱৰ চাওতালী মহিলাসকলে। গাঁৱে চুবুৰীয়ে নসাজ লগে ভাগে খোৱাৰ বতৰ এই আঘোণতেই। আঘোণ এক ৰাগী লগা মাহ। গ্ৰাম্য অঞ্চলৰ প্ৰতিঘৰ লোক এতিয়া ব্যস্ত হৈ পৰিছে পথাৰত। অৰ্ধশতাধিক চাওতালী মহিলাই গ্ৰাম্য জীৱনত হেৰাই যাব ধৰা হাউৰিৰে এজনে আনজনক সহায় কৰা পৰিলক্ষিত হৈছে। দাৱনীসকলে পথাৰত ৰবাব টেঙা খোৱাৰ সমান্তৰালকৈ জনগোষ্ঠীয় গীত পৰিৱেশন কৰি সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে। দাৱনী ব্যস্ত সোণালী সপোন সামৰাত। এইটো এটা লক্ষণ, যিহেতু সাঁওতাল জনগোষ্ঠী বা সাঁওতাল জনগোষ্ঠীয়ে নহয়, অসমৰ বিভিন্ন জাতি জনগোষ্ঠী এনেকৈ খুব সুন্দৰভাৱে হাউৰি উৎসৱটো তেওঁলোক পালন কৰি আহিছে। আৰু হাউৰি যিটো হাউৰি ব্যৱস্থা, সেই ব্যৱস্থাটো কিন্তু আজি দিনক দিনে লুপ্ত পাই গৈছে আৰু আমি সেইটো জীয়াই ৰাখিছোঁ। যিহেতু যদি আমি এই হাউৰি ব্যৱস্থাটো নাৰাখোঁ, তেতিয়া আমি দেখিছোঁ দিনক দিনে যিমান এই ব্যৱস্থা নাইকিয়া হৈ গৈছে, মানুহৰ মিলা প্ৰীতি ইমান নাইকিয়া হৈ গৈছে। আৰু এই হাউৰি ব্যৱস্থা থকাৰ লগে লগে মানুহৰ যি একতা, বিনা পইচাটো কাম হৈ মানুহৰ মনোভাৱবোৰ এক হৈ আৰু জনজাতীয় যি লক্ষণ, সেইটো বস্তু খুব সুন্দৰভাৱে ফুটি উঠিছে। আজি যিহেতু এই হাউৰি অৱস্থাতে আমাৰ এটা দেখা যায় পৰম্পৰীয়া যিটো প্ৰকৃতিৰ লগত জড়িত এটা সাজ, আমাৰ মাজত হাণ্ডি বুলি কয়, হাউৰি ব্যৱস্থাত আমাৰ ওলায় আৰু প্ৰত্যেক ৰাইজে সেইদিনাখন ভাগৰ যুগৰ যেনে অকণমান খায়, সেইটো পৰম্পৰা চলি আহিছে। আৰু তাৰ মাজতে যোনটো ৰবাব টেঙা কয়, সেইটো ডাভা টেঙা বুলি কয়, আমাৰ ডাভা টেঙা সেইটোও খায়।